এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰো বৰ্তমান ভালেই। পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ফালৰ পৰা পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ দীপাৱলীৰ পোহৰে আপোনালোকৰ সকলোৰে জীৱন যাতে উজ্জ্বলিত কৰি তোলে, তাকে কামনা কৰিছোঁ। আৰু আজি আচলতে দিৱালী বুলি অলপ সাজোন কাচোন কৰি আছোঁ আৰু যিহেতু এতিয়া উৎসৱৰ বতৰ, অলপ এনেদৰে নিজকে সজাই পৰাই তুলিলে মনটো ভাল লাগে, নহয়নে? আৰু গতিকে ময়ো অলপ নিজকে সজাই ল'লোঁ। উইচ ইউ অল টু এ ভেৰি হেপী দিৱালী। সকলোৱে উৎসৱৰ বতৰত ফূৰ্তি কৰক, আনন্দ কৰক আৰু লগতে সাৱধানতাসমূহ বজাই ৰাখিব। আপুনি যদি মোৰ চেনেলটো নতুনকৈ চাই আছে, নতুন ভিউৱাৰ হয়, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকে। আৰু আজিৰ ভিডিঅ'টো শেষলৈকে চাই যাব। আজি যিহেতু দিৱালী স্পেচিয়েল ব্লগ মই ষ্টাৰ্ট কৰি দিছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মোৰ সৰু সৰু কাম কিছুমান। আৰু আচলতে বহুত বিশেষকৈ একো তেনেকুৱা কৰিব পৰা নাই। যিবিলাক সৰু সৰু কাম কৰিছোঁ সেইবিলাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে কমেণ্টত জনাব কেনেকুৱা লাগিছে। এতিয়া সন্ধিয়াৰ সময়, আমি চাকিবোৰ সাজু কৰিছোঁ আৰু পদূলিৰ মুখত জ্বলাবলৈ। এয়া মায়ে চাকিবোৰ লৈ গৈ আছে পদূলিৰ মুখত দিবলৈ। আচলতে ক'বলৈ গ'লে সকলোবিলাক উৎসৱৰ ভিতৰত দেৱালী অতি প্ৰিয় উৎসৱ বুলি ক'ব লাগিব, কিয়নো এই উৎসৱত আচলতে চাৰিওদিশ চাকি বন্তিৰে উজ্বলাই তোলা হয়, পোহৰাই তোলা হয়। চাকি বন্তিয়ে হওক, ৰঙীন লাইটেই হওক, সকলো দিশ মানুহৰ ঘৰৰ চাৰিওপাশ পোহৰাই তোলা হয়। আৰু আচলতে এই উৎসৱৰ দ্বাৰা মানুহৰ মনত পজিটিভ এনাৰ্জি বৃদ্ধি হয়, মানুহে মনত শক্তি পায় আৰু আন্ধাৰ নাশ কৰি আগুৱাই গৈ পোহৰাই তুলিবলৈ মানুহে এনাৰ্জি পায়। আৰু এয়া হৈছে আমাৰ তুলসী জোপা। ইয়াতো এগছ বন্তি জ্বলি আছে। আচলতে ইয়াত আজি বুলিয়েই নহয়, আমাৰ কাতি মাহটো প্ৰতিদিনেই তুলসীৰ তলত চাকি জ্বলোৱাই হয় আৰু আপোনালোককো দেখাই দিলোঁ। আৰু এয়া মই আলপনা সজাইছিলোঁ আৰু বৰ বিশেষ ডিজাইন দি আচলতে সজোৱা নাছিলোঁ। মই লক্ষ্মী মাৰ চৰণ আৰু এপাহি ফুলৰ আকাৰতে সজাইছিলোঁ সৰুকৈ। কেনেকুৱা লাগিছে জনাবচোন। ইয়াত মই চাউলৰ গুড়ি আৰু ফাকুৱাৰ ৰং ব্যৱহাৰ কৰিছিলোঁ। প্ৰতি বছৰে আচলতে কৰিবলৈ চেষ্টা কৰোঁ, সৰুকৈ হ'লেও। আৰু এয়া হৈছে আমাৰ ঘৰৰ মূল প্ৰৱেশদ্বাৰ, মানে সন্মুখৰ দৰ্জাখন। আৰু ইয়াতে এডাল আমডালি লগাই দিয়া হৈছে। আচলতে এয়া শুভ বুলি মনা হয় আৰু তাকেই কামনা কৰি আমি অলপ এনেদৰে সজাইছোঁ ঘৰখন। এয়া আমাৰ ড্ৰয়িং ৰুমৰ টি টেবুলখন। ইয়াতে মই ফুলেৰে এনেদৰে আলপনাৰ এটা ডিজাইন দিবলৈ চেষ্টা কৰিছিলোঁ আৰু ইয়াতে এগছ চাকিও জ্বলাইছোঁ। কেনেকুৱা লাগিছে জনাবচোন।
আৰু এইজনী হ'লো মই। আচলতে চাকিখন জ্বলাই থকাৰ সময়তে মায়ে ভিডিঅ'টো অন কৰি দিছিল আৰু মই গতিকে অলপ পজ দি দিলোঁ আৰু। যিহেতু এতিয়া ফেষ্টিভেল ছিজন আৰু মিঠাই নহ'লে হয়তো আধৰুৱা হৈ ৰ'ব, গতিকে ময়ো এনেদৰে অলপ মিঠাই ডেক'ৰেশ্যন কৰি দিছোঁ। কেনেকুৱা লাগিছে জনাব আৰু মোৰ ফালৰ পৰা আপোনালোকলৈ ভিডিঅ'ৰ যোগেদি এনেদৰে দিৱালীৰ মিঠাই আগবঢ়ালোঁ, সকলোৱে খাই ল'ব। ইয়াত আছে জেলেপি আৰু বুনিয়া লাড়ু। আৰু এইফালে অলপ ফূৰ্তি কৰি লৈছোঁ আৰু দেৱালী বুলি। হেই গাইজ, এতিয়া প্ৰায় গধূলি 7মান বাজিলে আৰু মই ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ আৰু এতিয়া ভাবিছোঁ কিবা এটা বনাই খাওঁ বুলি। আৰু যিহেতু এতিয়া ফেষ্টিভেল ছিজন চলি আছে, অলপ বাহিৰলৈ ওলাই গৈ কিবা খালে মানে ভাল লাগে, কিন্তু যিহেতু এতিয়া বাহিৰলৈ যোৱা নহ'ব, ঘৰতে আছোঁ, গতিকে ভাবিছোঁ ঘৰতে কিবা এটা বনাই খাওঁ বুলি আৰু আপোনালোককো দেখাম কি খাওঁ, চাই থাকিম। ঘৰতে আনি থোৱা আছিলে ৰেডিমেড ফুচকা আৰু ভাবিছোঁ তাকে বনাওঁ বুলি। এইটো বস্তুটো সকলোৰে প্ৰিয় নহয় জানো? তেনেহ'লে আপোনালোকেও মোৰ লগতে ফুচকাৰ সোৱাদ ল'বলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। তেনেহ'লে ব'লক আমি ফুচকা বনোৱা ষ্টাৰ্ট কৰোঁ। ফুচকাখিনি ভজা হৈয়ে গ'ল, আচলতে সেইটো ৰেকৰ্ড কৰা নহ'লেই। আৰু এতিয়া মই পিটিকাটো ৰেডি কৰিছোঁ। বইল আলু, ইয়াত পিঁয়াজ আৰু কেঁচা জলকীয়া কাটি দিছোঁ। আৰু যিহেতু ঘৰত বাদাম আনি থোৱা নাছিলে, গতিকে বুট আছিলে, বুটটো মই তেলত ভাজি ল'লোঁ আৰু মৰমৰীয়াকৈ। আৰু এতিয়া পিটিকাত মিলাই দিছোঁ। এতিয়া গোটেইখিনি মই মিক্স কৰি লওঁ ভালদৰে। এয়া আমাৰ ফুচকা ৰেডি হৈ গ'ল। এইফালে পিটিকা, ইয়াতে কেঁচা জলকীয়া আৰু পিঁয়াজ দিয়া আছে আৰু এইখিনি হৈছে টেঙা পানী। এতিয়া টেষ্টিং টাইম, টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে, আপোনালোককো জনাই আছোঁ। খাবলৈ বহুতেই টেষ্টি হৈছে। তেনেহ'লে মই এতিয়া জলদি খাই শেষ কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া ৰাতি প্ৰায় 9:30মান বাজি গ'ল আৰু মায়ে এইফালে ভাতৰ যোগাৰ কৰিছে। এয়া মায়ে কাঁহীখন ধুনীয়াকৈ সজাই দিলে। এয়া বইল ডিম, পটল ফ্ৰাই, আলু ফ্ৰাই আৰু এয়া চিকেন, লগত আছে দালি আৰু এটা জলকীয়া। এয়াই আমাৰ দেৱালী স্পেচিয়েল। এতিয়া ভাত খাই উঠাৰ পিছত আৰু ভিডিঅ' ৰেকৰ্ড কৰা নহ'ল, গতিকে আপোনালোকৰ বাবে কেইখনমান ফটো মই এতিয়া শ্বেয়াৰ কৰি দিছোঁ। কেনেকুৱা লাগিছে জনাব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।